গুড মৰ্ণিং এভৰিৱান। কেনে আছে আপোনালোকে? মই ৰাতিপুৱাৰ বাহী কামখিনি কৰি এতিয়া গাটো ধুই আহিলোঁ। এতিয়া ৰাতিপুৱাৰ চাহ খাবলৈ যাওঁ। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। ৰাতিপুৱাৰ কামখিনি কৰি আজৰি হৈ অকণমান ছোৱালীজনীৰ লগত শুলোঁ। সেইকাৰণে আপোনালোকৰ লগত কথা পাতিবলৈ টাইমে নাপালোঁ। এতিয়া হৈছে দুপৰীয়া 12 বাজিছে। এতিয়া মই ভাত বনাবলৈ আহিছোঁ, এই দেখিছে আপোনালোকে। আৰু ইয়াত মই কথা কিবা কিবি কৈ আছিলোঁ যদিও ভলিউমটো ইমান ডাঙৰ নহ'ল, সেইকাৰণে মিউট কৰি দিব লগা হ'ল। মই ভইচ অভাৰ কৰিবই লগা হ'ল। ঠিক আছে, মই ভাত বনাই লওঁ, তাৰপাছত আপোনালোকৰ লগত কথা পাতিম। চাই থাকক ভিডিঅ'টো। অকণমান বাহিৰত বহিছোঁ, বহুত গৰম আজি। সেইকাৰণে ভাবিছোঁ অলপমান বাহিৰত বহি লওঁ। এল'ভেৰাডাল চাওকচোন, ৰ'দতে একেবাৰে শুকাই গৈছে। পানী দিব লাগিব আজি, বহুত দিন দিয়াই হোৱা নাই। এয়া আমাৰ ফুলনিখন, দেখিছেনে কেনেকুৱা অৱস্থা হৈ গ'ল। আমাৰ ইয়াতে বানপানী হৈছিলে, পানী উঠি এইবোৰ চব অৱস্থা বেয়া একেবাৰে। আৰু গোলাপডালৰ অলপ অলপ কলি কলি পাত ওলাইছে বাৰু, কিবা কৈ বাচিলে হয় আৰু। চাওকচোন, চব ফুলে একেবাৰে মৰহি গৈছে। এয়া হৈছে মান ধনিয়া। মান ধনিয়াবোৰো মৰহিয়ে গৈছিলে, এতিয়া আৰু নতুনকৈ লগাইছে বাৰু। জলকীয়াডাল পোক ধৰিছে, এয়া চাওক ফুলিছে জলকীয়াডাল। মোৰ আইব্ৰ'বোৰ বহুত ডাঙৰ হৈছে, ভাবিছোঁ থ্ৰেডিংটো কৰাই লওঁ। মই থ্ৰেডিং সদায় নিজেই কৰোঁ, গতিকে মই ভাবিছোঁ আজি আপোনালোককো দেখাওঁ মইনো কেনেকৈ থ্ৰেডিং কৰোঁ। এয়া গুলিটোৰ সূতাডালৰ এমূৰে আঙুলিত এনেকৈ মেৰাই ল'ব, মই ভিডিঅ'ত দেখুৱাৰ ধৰণেৰে। তাৰপাছত যিখন হাতৰ আঙুলিত মেৰাই লয়, সেইখন হাততে গুলিটো লৈ ল'ব। চাই থাককচোন মই কেনেদৰে কৰোঁ। এনেধৰণে ল'ব, তাৰপাছত এনেকৈ ল'ব, তাৰপিছত এনেকৈ 4 বাৰ মেৰাই দিব সূতাডাল। দেখিছে নহয়, এনেকৈ ল'ব, তাৰপিছত কৰি যাওক আপুনি নিজে যেনেকুৱা শ্বেপত কৰিব বিচাৰে। মই এনেকেই কৰোঁ। মই ভাবিলোঁ মই যিহেতু জানো এইটো, আপোনালোককো দেখাওঁ। মোৰ বোধেৰে ভালেই হৈছে, আপোনালোকে কওকচোন কেনেকুৱা হৈছে দেখিবলৈ। কমেণ্ট কৰি জনাব দেই। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনে পালে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, আকৌ লগ পোৱাৰ আশাৰে বাই বাই।